ওয়েলকাম ব্যাক টু মাই চেনেল DK বিজয় সকলোলৈ স্বাগতম জনাইছোঁ আৰু আজি 5 জুন বিশ্বৰ পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি গছপুলি ৰোপণৰ বাবে ৰাতিপুৱা ওলাই আহিছোঁ আৰু এতিয়া আমাৰ গাঁৱৰ যিটো গাঁও পঞ্চায়তৰ এটা মানে অফিচ আছে এই গাঁও পঞ্চায়তৰ অফিচত আমি ইয়াত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আমি মানে গছপুলি ৰোপণ কৰিম আৰু ইয়াত সকলো গছপুলি ৰোপণৰ বাবে ৰৈ আছে আৰু হাতে হাতে গছপুলি লৈ মহিলা যুৱক তথা সকলোবিলাক আহি ইয়াতে মানে আমাৰ চাৰিওকাষটো যিহেতু বৰ খুব সুন্দৰ আৰু নতুনকৈ অফিচটো ইয়াত মানে নতুনকৈ বনাইছে গতিকে গছপুলি ৰোপণ কৰা হোৱা নাই বা সকলোৱে বিভিন্ন ধৰণৰ গছপুলি আনি ইয়াত ৰোপণ কৰিবলৈ আহিছে আৰু আমাৰ বাকী ইটো চাইডেতো পূৰা গ্ৰীণ হৈ আছে আমাৰ ইয়াতে প্ৰায় গছপুলি ৰোপণ কাৰ্যসূচী হৈ থাকে আমি এতিয়া ইয়াৰ ভিতৰত আহিছোঁ গছপুলি ৰোপণৰ বাবে আৰু বলক সকলোবিলাক আপোনালোকক দেখাম গছপুলি ৰোপণৰ বিষয়ে আৰু সকলোবিলাক জনাম কোনে কি মন্তব্য দিয়ে আপোনালোকক তাকো দেখাম গতিকে বলক ইয়াতে আমাৰ অফিচটো নতুনকৈ হৈছে চাৰিওকাষটো খুব সুন্দৰ হৈ আছে কিন্তু ইয়াতে গছপুলি যিহেতু নতুন অফিচটো ইয়াত গছপুলি ৰোপণ কৰা হোৱা নাই এইবাৰ যিহেতু গছপুলি চাৰিওকাষে কিছুমান ঠাই ৰোৱা আছে তথাপিতো এইবাৰ মানে গছপুলি অলপ ৰোপণ কৰা হ'ব ইয়াতে বাইদেউগৰাকী আপুনি কি পুলি ৰুবলৈ আহিছে মই এইটো আমলখি পুলি আপুনি ক'ৰ পৰা আহিছে আপোনাৰ পৰিচয়টো দি দিয়ক 1 নং বান্তৰগাঁও মই মধ্য ঢকুৱাখানা পঞ্চায়তৰ জীৱিকা আজি বিশ্ব পৰিৱেশ দিৱসক লৈ আপুনি কিবা এটা অনুৰোধ কৰিব বিচাৰে নেকি ৰাইজক কিবা এটা কৈ দিয়ক ৰাইজক মানে কি ধৰক আমাক পৰিৱেশটোক লৈ অকল আজি গছপুলি ৰুলে নহ'ব গছপুলিটো ৰুই ধৰক যতন কৰিব লাগিব খুব সুন্দৰ কথা কৈছে হয় প্ৰতিপাল কৰিব লাগিব তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব অকল গছপুলিটো ৰুই থ'লে নহ'ব মানে ঠিক আছে খুব সুন্দৰ আজি মানে বিশ্ব পৰিৱেশ দিৱসক লৈ আপুনিও যিহেতু এই আমলখি এটা পুলি ৰুবলৈ আহিছে আৰু সকলোকে আপোনাৰ ফালৰ পৰা অকণমান কিবা এটা অনুৰোধ কৰি দিয়ক গোটেই বিশ্ববাসী ৰাইজক অনুৰোধ জনাইছোঁ আজি বিশ্ব পৰিৱেশ হিচাপে আপোনালোকে সকলোৱে বৃক্ষৰোপণ কৰক যাতে গোটেই বিশ্বখনে সেউজীয়া হৈ পৰে ঠিক আছে হ'ব দিয়ক ধন্যবাদ আৰু এয়া সকলো ফালে কেৱল গছপুলি ৰোৱাৰ এয়া কাৰ্যসূচী চলি আছে আৰু এইফালে আমাৰ মহন্তই ৰুই আছে মহন্ত ৰুই হ'লেই আৰু এয়া আমি আজি পৰিৱেশ দিবলৈ মধ্য ঢকুৱাখানা সকলো ৰাইজ একত্ৰিত হৈ গছপুলি ৰোপণ কৰিছোঁ আৰু সকলোকে আহ্বান কৰিছোঁ অকল ছ'চিয়েল মিডিয়াত নিলিখি মানে কাৰ্যসূচী নিজে হাতেৰে কৰিব লাগে মানে গছপুলি ৰোৱাটো মহন্ত দাস ডাঙৰীয়া এইটো এটা খুব সুন্দৰ কথা কৈছে মানে আজিকালি প্ৰায় মানে ষ্টেটাছ হোৱাটছএপত ষ্টেটাছ দিয়া মানে আৰু ফেচবুকত দিয়া মানে অকল মানে ষ্টেটাছ মেইনটেইন কৰিলে নহ'ব যিহেতু আমি গছপুলি এটা ৰুই গছপুলিটোৰ যতন ল'ব লাগিব খুব সুন্দৰ আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনত আমাৰ পৰিৱেশ নিকাকৰণৰ কাৰণে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিকা কৰিবৰ কাৰণে আমি গছপুলি ৰুই আমি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বঢ়াবৰ কাৰণে আমি এইবিলাকৰ কাৰণে আমি এটা উদ্যোগ ল'ব লাগে আমি সেই মহিলাসকলে গোট খাই সকলো মহিলা গোট খাই লৈ আমি খুব সুন্দৰ আপোনাৰ পৰিচয়টো দি দিয়কচোন এবাৰ নামটো মোৰ নাম দিব্য চমুৱা মই মধ্য ঢকুৱাখানা পঞ্চায়তৰ মানে পঞ্চায়তৰ মণ্ডল পঞ্চায়তৰ মানে সদস্য খুব সুন্দৰ আপোনালৈ ধন্যবাদ থাকিল আপুনি কি পুলি ৰুব লৈছে এইটো এয়া মই ডালিমৰ পুলি ৰুব লৈছোঁ হয় আজি বিশ্ব পৰিৱেশ দিৱসক লৈ আপুনি আজি কিবা এটা কৈ দিয়ক আমাৰ মধ্য ঢকুৱাখানা ইউনিয়ন খণ্ডৰ অন্তৰ্গত মধ্য ঢকুৱাখানা গাঁও পঞ্চায়তৰ আজি এই 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে আজি পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰা হৈছে আজিও আমি সেই সূত্ৰেই আজি মধ্য ঢকুৱাখানা গাঁও পঞ্চায়তৰ এলেকাত গছপুলি ৰুইছোঁ আৰু এই কাৰ্যালয়তে মই কৰ্মৰত কৰোঁ মোৰ নাম পবিত্ৰ সোণোৱাল মোৰ ঘৰ সোণাই চাপৰি আজি আপোনাৰ যোগেদি আমি সমগ্ৰ অসমবাসীক জনাবলৈ বিচাৰিছোঁ যে 5 জুনত সকলো ৰাইজে যাতে বিশ্ব পৰিৱেশৰ কাৰণে গছপুলি ৰোপণ কৰে তাই কামনা কৰিছোঁ ঠিক আছে খুব সুন্দৰ ধন্যবাদ হয় অৱশেষত মানে মই এইটো এটা একদম সবল মানে মধুৰি পুলি এইটো মই ৰোপণ কৰিম আৰু যিহেতু কেমেৰা ধৰিবলৈ বেলেগ মানুহ নাহে মই নিজেই পুলিটো এতিয়া ৰুব লাগিব যিহেতু আপোনালোকক দেখাব পৰাহেঁতেন ভাল আছিলে কোনো নাই যিহেতু সকলোবিলাক নিজে নিজে গছপুলি ৰোৱাত ব্যস্ত হৈ আছে মই গতিকে মোৰ এই পুলিটো মানে গোটেই পুলিবিলাকৰ ভিতৰত মই এইটো চইচ কৰি আনিছোঁ বহুত খুব সুন্দৰ আৰু সবল পুলি গতিকে এইটো ৰোপণ কৰি লওঁ তাৰপাছতে আপোনালোকক আকৌ পুনৰ দেখাম গছপুলি ৰোৱাত গতিকে গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকলৈও বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে
একোটাকৈ গছপুলি ৰুৱক আৰু পৃথিৱীখন সেউজীয়া কৰি ৰাখক তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম আৰু সকলোলৈ পুনৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ